নমস্কাৰ, মই হিমাদ্ৰী। মোৰ পাকঘৰলৈ আপোনালোকক বহুত স্বাগতম জনালোঁ। আজি মোৰ খাবলৈ মন গ'ল মিঠা, সেইবাবে আপোনালোকৰ ওচৰলৈ আনিলোঁ আটাৰ হালোৱা। আহক, আটা ল'লোঁ 2 কাপ। আপুনি ৰঙা আটাও ল'ব পাৰে বা বগা আটাও ল'ব পাৰে। তাত লাগিব কাজু, নাৰিকলৰ গুড়া, ডালচেনি, নিমখ এইকাৰণে আমি দিম যে মিঠাত বেলেঞ্চটো বহুত ভাল কৰে। নিমখ স্লাইড দিব। আৰু এইটো নাৰিকলৰ গুড়া, যিটো মই ঘৰত নিজে বনাই থওঁ। আপোনালোকে আগৰ ভিডিঅ'ত চাব পাৰিব। মোৰ নাৰিকলৰ গুড়া এনেকৈ ঘৰত থাকে। যদি আপোনালোকৰ নাথাকে তাত কোনো প্ৰব্লেম নাই, আপোনালোকে নিদিলেও এই হালোৱাটো ভাল লাগিব। নেক্সট আমি ইয়াত ইউজ কৰিম মেইন বস্তু হৈছে মিঠৈ। মিঠৈ এইকাৰণে ইউজ কৰিম আমি যে চেনি আমি যিমান পাৰোঁ কমাই খাব লাগে, সেইকাৰণে আমি মিঠৈ কৰিম। আৰু এই মিঠৈখিনিত অলপ গৰম পানী দি পনীয়া কৰি ল'ব। তাৰপিছত যদি আপোনালোকে চেনি খাবলৈ বিচাৰে এইটো আপোনালোকৰ ইচ্ছা, কিন্তু মই চেনি নিদিওঁ, মই মিঠৈ দিম। এইটো হালোৱাত মিঠৈ সোৱাদ বেছি ভাল হয়। আহক আমি আৰম্ভ কৰোঁ। কেৰাহীত ল'লোঁ ঘিউ। যদি আপোনালোকৰ ঘিউ দিগদাৰ হৈ ল'বলৈ আপোনালোকে ৰিফাইন তেলতো ভাজিব পাৰিব, কোনো টেনশ্যন নাই। তাৰ পিছত কিন্তু আপুনি ঘি এড কৰিবই লাগিব। এতিয়া ভাজোঁতে আপোনালোকে ৰিফাইন তেলো ইউজ কৰিব পাৰে। মই এতিয়া যিহেতু ঘিউ দিলোঁ, ঘিউখিনিত মই ডালচেনি টুকুৰ অকণমান ভাজি ল'লোঁ। তাৰ পাছত কাজু কেইটুকুৰ দিলোঁ, কিন্তু আমি খিচমিচখিনি তেলত নিদিওঁ, একে লাষ্টত হোৱাৰ আগেহে দিম। সেইকাৰণে কাজুখিনি অলপ ৰঙচুৱা কৰি ভাজি ল'ম। এই হালোৱাটোত এটাই মেইন বস্তু হৈছে বহুত ধৈৰ্য ধৰি লাহে লাহে জুই কমত আমি ভাজি থাকিব লাগিব। এইখিনি বাদাম ৰঙচুৱা হোৱাৰ পাছত আমি আটাখিনি দি থাকিলোঁ। এতিয়া ধৈৰ্য সহকাৰে আমি কম জুইত ভাজি থাকিম অলপ সময়, যেতিয়ালৈকে কম জুইত আটাখিনি ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে আমি ধৈৰ্য ধৰি ভাজিয়ে থাকিম। এয়া ধৈৰ্য ধৰি ভাজি আছোঁ, আপোনালোকে দেখিছে। এই ভাজি থকাৰ মাজতে আমি যে কৈছিলোঁ নিমখ স্লাইড দিব লাগিব মিঠাটোৰ কাৰণে, সেইকাৰণে নিমখ স্লিক দিলোঁ। আৰু নিমখটো দিবই, সেইটো মানে মিঠাত নিমখে বহুত টেষ্ট বঢ়ায় বুলি কয়। আৰু সঁচাই টেষ্ট নিমখটো দিলেহে বাঢ়ে মিঠাত, সেইকাৰণে দি ভাজি আছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আপোনালোকে চাইছে আৰু চাব। মই এনেকৈ আপোনালোকে যেতিয়া চাই যাব তেতিয়া মোৰ মনটো আৰু ভাল লাগিব বা আৰু ভিডিঅ' দিবলৈ মোৰ মন যাব। সেইবাবে ৰিকুৱেষ্টে কৰিম আপোনালোকে মোৰ ভিডিঅ' চাব। তাৰপাছত ভাজি ৰঙচুৱা হৈছেহি, আপোনালোকে দেখিছে। ভাজিও থাকিম, মাজে মাজে কথাও কৈ থাকিম, কাৰণ প্ৰচেছটো অলপ দীঘলীয়া। তেতিয়া হোৱাৰ আগে খিচমিচখিনি আৰু নাৰিকলৰ গুড়াখিনি দিম। মই কৈছোঁ যে আগতে খিচমিচখিনি দিব নালাগে, খিচমিচ বেছি আগত দিলে খিচমিচটো জ্বলি যায়। সেইকাৰণে হোৱাৰ আগেহে, আৰু নাৰিকলখিনি যিহেতু ভজা আছিল মোৰ, সেইকাৰণে মই লাষ্টত দিহে অকণমান সময়হে খালি ভাজিম। মই কি কৈ আছিলোঁ যে বহুত ধৈৰ্য সহকাৰে ভাজিব লাগিব। দেখি আছে অলপ সময় পৰা মই ভাজিয়ে আছোঁ, তাৰ মাজতে কথাও কৈ আছোঁ। এয়া হৈছেহি অলপমান ৰঙচুৱা হৈ গ'ল। তাৰপিছত আমি এড কৰিম, আপোনালোকে গৰম পানী ইউজ কৰিব। মিঠৈত ইউজ কৰা পানীৰ বাদেও আপোনালোকে গৰম পানী অকণ বনাই থ'ব। আৰু ইয়াত বেছি মেইন বস্তুটো হ'ল আপোনালোকে পানী দিওঁতে সদায় সাৱধান হ'ব লাগে। পানীটো কমাই এড কৰিব। যে চুজি হালোৱাত আমি পানী দি দিলে অলপ জুই দিলে শুকাই যায়, কিন্তু আটা হালোৱাত পানীটো মেইন, পানীটো সদায় কমাই ইউজ কৰিব। মই আপোনালোকক দেখুৱাই আছোঁ, মন কৰিব। সেইখিনি মই মিঠৈ পানীখিনি এনেকৈ ল'লোঁ, বেছি লোৱা নাই পানী, উতলা পানী হয়, এনেকৈ মিলাই অকণমান পনীয়া কৰি ল'লোঁ। চব পনীয়া হোৱাৰ পিছত আমি হালোৱাখিনিত অকণকৈ দি যাম। চাব, এইখিনি মই ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক। এনেকৈ পনীয়া কৰি ল'ব। তাৰপাছত কেৰাহীত আমি এতিয়া দি যাম। মই ইফালে ভাজিও আছিলোঁ, ইফালে পানী দি মিঠৈখিনি গলাইও আছিলোঁ। তাৰপাছত মই পানীখিনি দেখিছোঁ লাহে অলপকৈ দিম। এবাৰতে ঢালি নিদিওঁ, কমাই দি যাম। মেইন বস্তু পানীকণেই এই হালোৱাটোত, কাৰণ পানী বেছি হ'লে আটাৰ হালোৱা খাই বহুত বেয়া লাগিব। সেইবাবে কমকৈ পানী দি আপোনালোকে
অকণমান ভাজি থাকিব আৰু খাবলৈ বহুত টেষ্টি হয়। আৰু কাৰণ ঘৰত আটা থাকে বা কেতিয়াবা মিঠা খাবলৈ মন যায়, কেতিয়াবা চুজি খাবলৈও মন নাযায়, তেতিয়া আপোনালোকে এইটো হালোৱা আপোনালোকে ট্ৰাই কৰিব। এইটো মোৰ আগতে মোৰ মায়ে এনেকৈ বনাই দিয়ে, মই খুব ভাল পাইছিলোঁ খাই, সেইকাৰণে আপোনালোকৰ আগতো এনেকৈ শ্বেয়াৰ কৰিছোঁ। আপোনালোকে প্লিজ বনাই খাই চাব এদিন। আৰু বিশেষ ৰঙা আটা ইউজ কৰিব পাৰিলে বেছি ভাল হয়। যিখিনি আছিলে আমি অকণ অকণকৈ দি ভাজি আছোঁ। দেখিছে মই এবাৰতে পানী দিয়া নাই, সেইকাৰণে কমাই কমাই আপোনালোকে পানী দি এনেদৰে ভাজি থাকিব। কমাই কমাই পানী দিয়ে আছোঁ, দেখিছে আপোনালোকে, কাৰণ এবাৰতে মই ঢালা নাই। বস্তুটো মানে শুকানকৈ ৰাখিব লাগে, পালে ভাল লাগে। হালোৱা যিটো শুকান শুকান হৈ থাকে সেইটো হিচাপত ৰাখিব। তাৰপাছত মই ঘিউ এচামুচ দিলোঁ। আপোনালোকে প্ৰথম ৰিফাইন ইউজ কৰিলে এইকণ সময়ত আপোনালোকে ঘিউটো এড কৰিব পাৰিব। ঘিউটো মই দিছোঁ। আপোনালোকে এইটো হালোৱাত বেছি বিশেষ কাম কৰে ঘিউৱে, সেইকাৰণে মই ঘিউৱে দিছোঁ। আপোনালোকৰ যিমান পাৰে আপোনালোকে সিমান ঘিউ দি খাব পাৰিব। ঘিউ যিমানে দিয়ে সিমানে হালোৱাৰ টেষ্ট বহুত বেছি ভাল হয়। সেইবাবে মই এতিয়া ঘিউকণ দি এনেকুৱা হোৱালৈকে আপোনালোকে ভাজি থাকিব। দেখিছে হালোৱা নিচিনা হৈ গ'ল। মই এতিয়া ঘিউটো ভালকৈ মিল খাবৰ বাবে এনেকৈ ভাজি লৈছোঁ। হালোৱা ৰেডি হৈ গ'ল। আপোনালোকে চাহৰ লগত এনেকৈ সন্ধিয়া, মই বিশেষ সন্ধিয়া বনাইছিলোঁ খাবলৈ, বহুত টেষ্টি হৈছিল খাবলৈ আৰু সকলোৱে ভাল পাইছিলে বাৰু খাই। আপোনালোকে হালোৱাটো কেনে পালে খাই মোক কমেণ্টত ক'ব আৰু নিশ্চয় আপোনালোকে ট্ৰাই কৰিব। আৰু বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে। বহুত আৰু নেক্সট মই আৰু এনেকৈ আপোনালোকৰ ভাল পালে মই এনেকৈ ভিডিঅ' দি যাম। ৰেডি, আপোনালোকে চাহৰ লগত খাব পাৰিব। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আকৌ থেংক ইউ। আৰু এতিয়া টেষ্ট কৰি চাওঁ। সঁচাই কৈছোঁ বহুত টেষ্ট হৈছে খাবলৈ। মই মাইক দিওঁগৈ, মায়েও ভাল হৈছে বুলি কৈছে বাৰু, সেইকাৰণে মই অকণ টেষ্ট কৰিছোঁ, আপোনালোকক দেখুৱালোঁ। সঁচাই বহুত ধুনীয়া আছে, আপোনালোকে খাব। থেংক ইউ, বাই।